সকলোকে অন্যতা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। গুড মৰ্ণিং সকলোকে। তো আজি এজেগালৈ ফুৰিবলৈ গৈ আছোঁ। আমি 6-7 জন ফুৰিবলৈ গৈছোঁ। এতিয়া আকৌ ক'ত যাম? আমাৰ হাইটো পিছফালে আমাৰ বোকাকাই ওলাই আহিছে ধুনীয়াকৈ। তো ময়ো ওলাই আহিছোঁ ধুনীয়াকৈ। ভিডিঅ'টো চাই থাকক শেষলৈকে। আপোনালোকে পিছত লাইক কৰি ছাবস্ক্ৰাইব কমেণ্ট কৰি নাপাহৰিব। চাই থাকক। এই চব ওলাই কৰি আহিলে বৰ্তমান। ময়ো এতিয়া কেমেৰা পিছফালে আছোঁ। এইটো বিনোদ এইফালে নিতুদায়ত আছে। এই বাছুদা বোকা। আমি আৰম্ভ কৰিলোঁ আৰু এইটো বিনোদ চলাই আছে। মই পিছফালে বহি আছোঁ। টাউনত আহি পাই মানে কিয় বাইকখনৰ নাইট্ৰজেন হাৱাটো ভৰাই লৈছোঁ। টায়াৰ পাহাৰ ৰাস্তা উঠিব লাগিব। তো ইয়াতে বাইকৰ হাৱাটো ভৰাই আছোঁ নাইট্ৰজেন। তো চাই থাকোঁ। আহি ফৰকাটিং পাই গ'লোহি। যাত্ৰা আৰম্ভ আগত আমাৰ পাৰ হৈ গ'ল। আমি এতিয়া গৈ আছোঁ। তো চাই থাকোঁ একেলগে ভিডিঅ'টো। সেইটো মানে চাবই আৰু এতিয়া আমি ফৰকাটিং পাই গ'লোহি। ফৰকাটিং অভাৰব্ৰিজ পাৰ হৈছোঁ। আগৰ মানে ডিজিটেল আমাৰ আগত হোটেলত সোমাই আছে। তো আমি কিবা এটা খাবগৈ লাগিব। ৰাতিপুৱা একো খোৱা নাই আৰু বাছটো এতিয়া আমাৰ পিছত আহি আছে। দুইজনে আমাক খাই ল'লে। এতিয়া আমিও খাই লওঁ ধুনীয়াকৈ। কিবা এটা হোটেল বা আছে নাই এডোখৰত। তো অকণমান চাই থাকক। অকণমান ব্ৰেক আৰু পাই গ'লো এতিয়া মেৰাপানীত। আৰু মেৰাপানী পাই আহি মানে কি তাত আৰু খাবলৈ মানে বস্তু বহুত দাম চলি আমি গৈ আছোঁ। ইয়াতে কিবা আপেল আৰু কমলা লৈছোঁ খাবলৈ তাত। আৰু আমি গোটেইকেইজন একেলগতে আছোঁ এইফালে। আৰু আমি গৈ আছোঁ বৰ্তমান নাগালেণ্ড গৈছোঁ। নাগালেণ্ড দয়াং হাইদ্ৰ বজাত গৈছোঁ NHPC। তো আগতে এবাৰ গৈছিলোঁ। এইবাৰ ছেকেণ্ড টাইম মোৰ যোৱা। আৰু চাই কিবা কিবি চাই থাকক। পূৰা অলপ পিছত মেৰাপানী টাউন পাৰ আমি ডাইৰেক্ট নাগালেণ্ডে সোমাম আৰু তাৰপৰা ভিডিঅ' কৰি গৈ থাকিম পাহাৰত। তো চাই থাকক। ইয়াতে খোৱা বস্তু লৈ লওঁ। আপেল লৈ লওঁ তাৰপৰা এই চেৰি লৈ মই চেৰি লৈ নিলে চাওঁ। তাৰপৰা ইয়াৰ কমলা ল'ব লাগিব, আপেল ল'ব লাগিব, খেজুৰ পেকেট ল'ম আৰু পানী বটল ল'ব লাগিব। তো তাত আৰু বহু বস্তু আমি এইখনে মেৰাপানী টাউনখন। এইখন সৰুৱাকৈ মেৰাপানী টাউনখন। ভাস্কৰে টেষ্ট কৰিলেই, আপেল টেষ্ট কৰিলে আমি নোখোৱাকৈ। তো আমাৰ বাছুদাই আহি আছে। কিবা বাইকৰ চেঞ্চৰ এটা বেয়া আছিলে, চেঞ্চৰত লগাই আহি আছে। তো এতিয়া আমি আৰু ওলাম লাহেকৈ। এতিয়া মানে কি পাছ কাটিব লাগিব। পাছ আমাৰ 6জন পাছ একেলগতে কাটিম আৰু 6জন পাছ একেলগে কাটিম। এই পিছফালে বিনোদ আৰু পূৰা এই বিনোদ আৰু ভাস্কৰ ৰখিছে। পূৰা ৰ'দ দিছে আৰু নিতুদা পাছ কাটিবলৈ গৈছে। ময়ো গৈছিলোঁ। ইয়াতে পাছ কাটিব। পাছ কিমানকৈ লয় নাজানো। 100 টকাকৈ ল'ব লাগে এজনৰ পাছ। আৰু এতিয়া সেই গাড়ীখন গৈ আছে। সেই গাড়ীখনৰ পাহাৰ পূৰা আৰম্ভ হ'ব এইখিনিৰ পৰাই পূৰা। আমাৰ মানে কি এইখন বাইক আজি পাহাৰ নতুন উঠিব। সেইখন নতুন উঠিব। আগতে এখন আছিলে, সেইখন মানে পাহাৰত ভিডিঅ' বনাইছোঁ। য'ত পাছ কাটে তাত ভিডিঅ' বনাই, তাত ভিডিঅ' বনাই এলাও নাই। মই ভিডিঅ' বনাই আছিলোঁ। তো এজনে ক'লে ভিডিঅ' বনাব নোৱাৰিবা। তো মই ভিডিঅ' নবনাইলোঁ। পাছ কাটি এতিয়া ওপৰত ৰখি আছোঁ পাহাৰৰ ওপৰত। এতিয়া এইখিনিৰ পৰা পূৰা পাহাৰ আৰম্ভ হ'ব। আমাৰ এইখন এখন বাইক আহি আছে। ব'লক কৈছোঁ। এতিয়া আমি আৰু যাত্ৰা আৰম্ভ কৰোঁ। আৰু দুজন আমাৰ পিছফালে আহি আছে, আহিব। আমাৰ পাছ কটা হৈ গ'ল। 6জনৰ পাছ 600 টকা। 6জনৰ 500 টকা ল'লে। এজনত 100 টকাকৈ লয় পাছ। ইয়াত এমাহৰ কাৰণে পাছখন দিয়ে। তো পাছ কাটি আহিব পাৰিব ইয়ালৈ। আমাৰ গোলাঘাটৰ নাগালেণ্ড মানে কি গোলাঘাটৰ মেৰাপানী ডাইৰেক্ট লাগি আছে নাগালেণ্ড দয়াং হাইদ্ৰ বজাত NHPC। তো তালৈ আহিব পাৰিব। তো চাই থাকক এতিয়া ভিডিঅ' বনাব। ল'লোঁ বেগ লৈ আমি পাই গ'লোঁ ভাণ্ডাৰী ভিলেজ। আমি কমলা লৈ লৈছোঁ। কমলা দেখাই দিয়া। আমি কমলা লৈ লৈছোঁ। ইয়াত পাহাৰীয়া কমলা লৈ লৈছোঁ। ইয়াৰ পৰা লৈ দিলোঁ কমলা। আৰু তাত গৈ খাম। ইয়াতো খাম। এতিয়া আমাৰ দুটা পোৱাহি নাই, আহি আছে আৰু আৰু যাব লাগিব। 3 কিলোমিটাৰ আহিছোঁ আৰু যাব লাগিব। আৰু কাৰণ 42 কিলোমিটাৰ ন মেৰাপানী বা আৰু দূৰ আছে অলপমান। তো প্ৰথম বেগটো আমি লৈ লৈছোঁ। কমলা লৈছোঁ। খাব লাগিব এইডোখৰতে। ভাণ্ডাৰী টাউন ন ভিলেজ হয় এইডোখৰ। ব্ৰেক কৈছা নে ব্ৰেক কৈছা? ব্ৰেক নহয় ব্ৰেক। তো চাই থাকক আৰু এতিয়া ব্ৰেক চেক লৈ হৈ গ'ল। চবেই আহিলে। এই বোকাহেঁতো আহিলে। এই বাছুদাই এইফালেদি গৈ ওপৰলৈ ক'ৰবাত গৈছে। ফটো চটো মাৰিব গৈছে নেকি সম্ভৱ। এতিয়া আমি লাহেকৈ ডাইৰেক্ট ভিউ পইণ্ট এটা পাই গ'লোঁ এইডোখৰত। এই ভিউ পইণ্টটো চাবলৈ গোটেইকেইটা ৰখিছোঁ। আৰু এইফালে আছে ভিউ পইণ্ট। এইফালে আছে ভিউ পইণ্ট দেখাইছোঁ। হ'ব ভিউ পইণ্ট দেখুৱাই আছোঁ আপোনাৰ। এইটো চব ভিউ পইণ্টটো। এই বেক চাইড আছে। এইটো ভিউ পইণ্টটো। তাৰপৰা এই তলফালে দয়াংখন আছে। তাৰপৰা সেইফালে ৰাস্তাতে এইফালে নেদেখি এতিয়া কেমেৰাত। তাৰপৰা সেইফালে গৈছে, উশালৈ গৈ আছেগৈ। আমি অকণমান দূৰ আগতে আমাৰ
দয়াং যোনডোখৰতে আমি ৰখিলোঁ অকণমান ভিউ পইণ্ট আৰু এটা ভিউ পইণ্ট পালোঁ তাতে ফটো চটো পূৰা মাৰি আছোঁ আমি ফটো মৰা হৈ গ'ল মই ফটো মাৰিলোঁ আমাৰ দাদাহঁতে ফটো মাৰি আছে তাতে ফটো মাৰি আছে মই ফটো মাৰিলোঁ অকণমান তললৈ আহিলোঁ আৰু পাহাৰৰ অকণমান এইফালে এই তললৈ মানুহে ঘৰলৈ যায় নাযাওঁগৈ এইফালে কিবা আছে আৰু খেতি চেতি কৰিছে চাগে তো এতিয়া ওপৰলৈ উঠি যাওঁ বেছি দূৰ নাই পালোহি আৰু খুব বেছি 200 মিটাৰমান আছে চাগে তললৈ যাব লাগিব দয়াং প্ৰজেক্টলৈ তো পালোহি আৰু এইডোখৰ তো চাই থাকক বেছি অলপ দীঘল হ'ব যে ভিডিঅ'টো তো শেষলৈকে চাব সকলোৱে মৰম দিব আৰু সোনকালে ছাবস্ক্ৰাইব বৰ্তমান একদম স্থানটো আহি পাই গ'লোহি পূৰা আন্ধাৰ হৈছে এইফালে মানে আহি পূৰা স্থানটো পাই গ'লোহি তাৰ পিছফালে যোনটো আছে আমাৰ এইটোৱে প্ৰজেক্টটো তাৰপৰা এইফালে আমাৰ বানটো আছে আমাৰ পাৰ্মিশ্যন নাই কাৰণে সোমাব নোৱাৰিলোঁ তো এইটো চাওক পিছফালে ভিউটো এইটোৱে যোনটো দয়াং মানে প্ৰজেক্টটো এইটো NHPC এইটো ইয়াত বানটো একফালে আছে এইফালে বেলেগ ছাইডটোত আহি আছোঁ আমি তো এইখন দয়াংখন তলফালে আছে চব প্ৰায় ওলাইছে তো এইফালে চাবলৈ গৈছে টুৰিষ্ট প্লেচ এইফালে আছে গতিকে আমি এইফালে এনেকৈ গৈ ঘূৰি যাম তাৰপৰা এইফালেতো যাব নোৱাৰিলে পাছ নাছিলে আমাৰ এইফালে ঘূৰি আহিছোঁ এইটো ৰাস্তাত সোমালৈ টাৰ্ণিঙত তাৰপৰা এইফালে আপোনাৰ উশালৈ যায়গৈ আমি এইফালে প্ৰজেক্টলৈ এতিয়া সোমাইছোঁ মানে প্ৰজেক্টত নাই প্ৰজেক্টৰ যোনখিনি পানী আছে ভেটি থোৱা আছে পানীখিনি ওচৰ মানে কি এনেকৈ পাহাৰৰ ভিতৰলৈ গৈছে সেইখিনি ওচৰতে আছোঁ একেবাৰে আৰু আমি এতিয়া আছোঁ মানে টুৰিষ্ট প্লেচৰ ওচৰত আছোঁ টুৰিষ্ট প্লেচটো একদম ওপৰত আছে পাহাৰৰ ওপৰত আছে আমি তলত আছোঁ মানে এটা পিকনিক প্লেচ হয় তো এইটো চক এইটো আপোনাৰ যোনটো ড্ৰেইন হয় ড্ৰেইনটো পানীখিনি ইয়াত আছে আগফালে এইফালে এনেকৈ এইফালে বহুত পানী আছে তাৰপৰা এইফালেও এনেকৈ ভিতৰলৈ পানী আছে লগৰ এটা আছে তো এইটো পিকনিক প্লেচটো এইটোৱে হয় তো ডেমটো যদি সোমাবলৈ যত্ন কৰোঁ তেতিয়া সোমাম কিন্তু আমাৰ যোনখন পাছ কাটিবলৈ এখন পাহৰি গ'লোঁ পাছখন আমি নেকাটিলোঁ অকল অহা পাছটোহে আছে আমাৰ কিন্তু ডেমটোত উঠা পাছখন নাই গতিকে আৰু চোৱাত নহয় মানে কি পানীৰ ওচৰতে আছোঁ পূৰা সেইফালেও যাব নোৱাৰি বন্ধ কৰি থৈছে তো এইফালে মানে ঘূৰি পকি এপাক আহিলোঁ আৰু একদম পানীৰ ওচৰতে আছোঁ একদম পাহাৰ নেদেখালৈকে পানী পূৰা সাগৰৰ নিচিনা পানী ইয়াত পূৰা ভেটি থৈছে NHPCয়ে তো আৰু ইয়াতে লাইনটো আমাৰ মানে কাৰেণ্টটো যিমান গোলাঘাট ডিষ্ট্ৰিক্ট আমাৰ কাৰেণ্টটো ইয়াৰ পৰা NHPC পৰা আমাৰ এই দয়াং NHPC পৰা আমি কাৰেণ্টটো পাই থাকোঁ বেলেগে যদি পায় বেলেগ ডিষ্ট্ৰিক্টত যদি অসামাজত পায় যে কাৰেণ্টটো নাজানো কিন্তু আমাৰ ডিষ্ট্ৰিক্টত ইয়াৰ পৰাই পাই থাকোঁ কাৰেণ্টটো তো মজা লাগিছে ফিল্ডটো একদম আহি মজা লাগিছে ভাল লাগিছে ৰাস্তাটো ভাল লাগিলে আহি আৰু ইয়াৰ জেগাটো একদম মজা লাগিছে এইপিনি একদম পূৰা নেচাৰেল জেগা তো আৰু এইটোৱে ডেমটো পূৰা এইফালে পানী পূৰা পানী মানে আহি আছোঁ এইফালে আমাৰ ছাইডতে এইটো ডেমৰ গেটখন আছে সোমাবলৈ দিয়ে নে সৰু এইফালে গেট এখন আছে খোলা নাই নোখোলা কিন্তু আগতে সোমাইছিলোঁ কিন্তু এইবাৰ সোমাবলৈ দিয়ে নে গম নাপাওঁ এই ছাইডতে পূৰা ড্ৰেইনটো আছে এইটো ডেম বুলি কয় ড্ৰেইনহে আছে ডেম এইটো ছাইড আছে সোমাবলৈ ড্ৰেইন পাইছোঁহি সোমাবলৈ ড্ৰেইন জানো দেই খোলা আছে নে নাই খোলা আছে চাইছোঁ কপালে বেয়া সোমাবলৈ নাপাম আৰু তলামা সেইফালে তলামা পাৰ্মিশ্যনটো নাই সোমাবলৈ নাপাওঁ তো ভিডিঅ' এটাই কওঁ এইখিনিতে গৈ থাকে ভিডিঅ' ভিতৰলৈ সোমাব নোৱাৰোঁ এই ভিডিঅ'ই কৈছোঁ উপায় নাই আগতে ইয়াত ফটো চটো মাৰিছিলোঁ তাৰপৰা সেইখিনিতে কিবা কিবি পানী খাইছিলোঁ আৰু পানী মাল নহয় আগতে বেলেগ বস্তু নহয় পানী খাইছিলোঁ তাৰপৰা ইয়াত আগতে গৈছিলোঁ তাৰপৰা সেইফালে গৈছিলোঁ কিন্তু এইবাৰ সোমাব নিদিয়ে পাছ নাই কাৰণে সোমাব নিদিয়ে পাছ এইবাৰ পাৰ্মিশ্যন ল'বলৈ CISFৰ কিন্তু পাৰ্মিশ্যন নাই প্ৰজেক্টৰ পৰা আহি পাই গ'লোঁ ৰাতিপুৱা একো খোৱা আকৌ লাল চাহ খাইছিলোঁ তো ইয়াত ডিং এটা খাই লওঁ বাদাম ডিং এটা খাই লৈছোঁ চবেই খাই লৈছে এটা কিবা কিবি পেটত একো নাই তো ইয়াতে খাই কৰি যাওঁ এতিয়া ঘৰলৈ পাহাৰ কৰি ওলালে হোটেল পামগৈ আৰু তাতে কিবা এটা খাই ল'ব লাগিব এতিয়া বৰ্তমান আমি হাইদ্ৰ বজাৰৰ পৰা ঘূৰি আহি মেৰাপানী পাওঁ মেৰাপানীলৈ আৰু খুব বেছি 2 কিলোমিটাৰমান আছে মেৰাপানীলৈ তো এইখিনিতে অকণমান ৰখিলোঁ আৰু ৰখি কৰি এইফালে পিছফালে ভিউ এটা চাওঁ পূৰা মজা ভিউ এটা আছে মোবাইলৰ স্ক্ৰীন মেৰাপানী পাৰ হৈ এতিয়া পুলি বাগান পালোঁ পুলি বাগানতে হোটেল এখনতে সোমালোঁ হোটেলত এতিয়া দিনটো একো খোৱা নাই অকল ঘৰত লাল চাহ খাই যোৱা তাত খালোঁ এতিয়া কি বোলে জুচ এটা খালোঁ এতিয়া ধুনীয়াকৈ ভাতটো খাই লওঁ ধুনীয়াকৈ আমি 4জনে বহিছোঁ বাকী 4জন আহি আছে পিছত সিহঁতি চাগে পিছত খাব আগত খানাটো মেইন খানাটো আগত খাই লওঁ ভাইজাৰ আছে আৰু একো হিলি নাই তো এইকেইটা হেৰাইছিলে গৈ দয়াঙত গৈ পিনি এটি গৈ নেপালেগৈ দয়াঙত তো এতিয়া আমাৰ আধা ৰাস্তাতে মানে সিহঁতক বিচাৰি কৰি আনিলোঁ এতিয়া ভাত খালোঁ সিহঁতিটো খোৱাই নাই টাউনতে খাবগৈ আমি খাই কৰি আজি এইকেইটা গোটেই গেংটো আমাৰ ইয়াতে আছে আৰু ফাইনেলি ঘৰ পাই গ'লোঁ একদম চুলি পূৰা বেয়া হৈ আহিছে আৰু কি বুলি কয় ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব ভাল লাগিলে কি প্লিজ আপোনালোকে কমেণ্ট কৰিব আৰু লাইক কৰিব শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু নতুনকৈ হ'ব প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব অল ন'টিফিকেশ্যনটো অন কৰিলে নতুন ভিডিঅ'বোৰ পাই থাকিব আৰু
বেছি দেখুৱাব নোৱাৰিলোঁ, ভিতৰতে সোমাব নোৱাৰিলোঁ NHPC ভিতৰলৈ। তো বাহিৰতে অকণ দেখুৱালোঁ আৰু। তো আজিলৈ ইমানেই আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, ইয়াতে সমাপ্ত কৰিছোঁ। অন্য এটি ভিডিঅ' সোনকালে পাই আছোঁ আজিলৈ আৰু।